আৰু এতিয়া সময় হৈছে ৰাতিপুৱাৰ 10 বাজিল আৰু সময়ৰ মই ওলাই আহিছোঁ উৎসৱ চাবলৈ। উৎসৱ মানে আপোনালোক সকলোৱে জানে যে দুৰ্গা পূজা শেষ হোৱাৰ পিছতে আৰম্ভ হয় শংকৰ উৎসৱ। আৰু আমাৰ ঘৰৰ পৰা প্ৰায় 10 কিলোমিটাৰমান ভিতৰতে মৰুৱাত বহুত ডাঙৰকৈ মানে শংকৰ উৎসৱ অনুষ্ঠিত হয়। গতিকে আজি ভাবিছোঁ আমি মৰুৱালৈ উৎসৱ চাবলৈ যাওঁ। এতিয়া ওলাই আহিছোঁ, ৰ'দটো বহুত বেছি আছে, তথাপিও যাওঁ আৰু যিমানখিনি পাৰোঁ আপোনালোকক আজিৰ এই ভিডিঅ'টো মৰুৱাৰ উৎসৱ দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোক ভিডিঅ'টো শেষলৈকে চাই থাকক। আচলতে দিনত ইমান এটা ভাল নেদেখিব পাৰে, কাৰণ দিনত মানুহ অলপ কম থাকে, কিন্তু গধূলি মানুহ বহুত বেছি থাকে। কিন্তু সেইকাৰণে আমি দিনতে আহিছোঁ, দিনতে আপোনাক বস্তুখিনি দেখুৱাব পাৰোঁ। তো ভিডিঅ'টো শেষলৈকে চাই থাকক, আপোনালোক যিমানখিনি পাৰোঁ আজিৰ এই মৰুৱাৰ উৎসৱ দেখুৱাবলৈ চেষ্টা কৰিম। আৰু আমি আহি পালোঁ মৰুৱাৰ শংকৰ উৎসৱৰ খোলা আৰু ভিতৰতে চলি আছে উৎসৱ। আহক ভিতৰলৈ যাওঁ। আৰু আপোনালোকে দেখিবলৈ পাইছে ৭৪ সংখ্যক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম উৎসৱ উদযাপন সমিতি। মানে এই উদযাপন সমিতিখনে ইয়াত ৭৪ বাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম উৎসৱ পালন কৰিলে। আহক এইবাৰ অলপ মঞ্চখনৰ ফালে আগবাঢ়ি যাওঁ। আৰু আপোনালোকে মঞ্চখন দেখিবলৈ পাইছে। এই মঞ্চখনতে এতিয়ালৈকে বহুত ডাঙৰ ডাঙৰ গায়কে তেওঁলোকৰ অনুষ্ঠান পৰিৱেশন কৰি থৈ গৈছে। আৰু এইবাৰো প্ৰিয়ংকা ভঁৰালীৰ গীতৰ অনুষ্ঠান আছে, অহাকালি প্ৰিয়ংকা ভঁৰালীৰ গীতৰ অনুষ্ঠান। আৰু আপোনালোকে দেখিবলৈ পাইছে এইটো হৈছে শংকৰদেৱ নামঘৰ। আৰু এই শংকৰদেৱ নামঘৰৰ প্ৰাংগণতে চলি আছে শংকৰ উৎসৱ। আৰু লগতে এইখন পতাকা হৈছে মৰুৱাৰ শংকৰ উৎসৱ সমিতিৰ পতাকা। আৰু চাওক, এই দোকানবোৰৰ পৰা ভক্তগণে চাকি বন্তি কিনি ইয়াত চাকি বন্তি লগাইছে আৰু গুৰুজনাৰ আশীষ গ্ৰহণ কৰিছে। আৰু আপোনালোকে ভিতৰ ফালে চাব পাৰে, ভিতৰ ফালে চলি আছে মানে নামঘৰৰ ভিতৰত চলি আছে নাম প্ৰসংগ। আৰু চাওক, আই লাভ মৰুৱা বুলি ইয়াত ধুনীয়াকৈ লিখি দিছে, লিখি মানে ইয়াত বনাই দিছে ধুনীয়াকৈ। আৰু ইয়াত আপোনালোকে আহি ফটো উঠিব পাৰে। ৰাতিটো বহুত ধুনীয়া দেখি, কাৰণ ৰাতি ইয়াত গোটেইখিনিত লাইট জ্বলি যায়, ধুনীয়া। আহকতে এইবাৰ অলপ মৰুৱাৰ উৎসৱৰ দোকান চোকানে চাওঁ। আমি ৰাতিপুৱা ইমানে সোনকালে আহিছোঁ, দোকান চোকান খোলাই নাই। মানে দোকানীবোৰে আগতে ৰাতিটো এদি বস্তু বিক্ৰী কৰা বুলি ক'লেও ভুল নহয়, গোটেই ৰাতিটো এদি বস্তুবোৰ বিক্ৰী কৰে আৰু পুৱা অলপ দেৰিকৈ উঠে। মানে আচলতে মানুহ ভাটিবেলাৰ পৰাই আৰম্ভ কৰে ন, সেইকাৰণে। আৰু এইবোৰ আপোনালোকে দেখিবলৈ পাইছে, হৈছে সৰু ল'ৰা ছোৱালীৰ কাৰণে কিছুমান সৰু সৰু পুতলা পিষ্টল, পুতলা গাড়ী, বেট বল এইবোৰ ওলাইছে। আৰু এইফালে চাওক, সোণৰ পিয়ৰ সোণ নহয় কিজানি, গেৰাণ্টি দিয়া খাৰু, চেইন, নেকলেছ এইবোৰ ওলাইছে। বিশেষকৈ মহিলাখিনিয়ে ইয়াৰ পৰা কিনি লৈ যাব পাৰে আৰু লাগে যদি। এইবোৰে আৰু মেলাত এনেকুৱা ধৰণৰ বস্তুৱে পাব, সোণ ৰূপ এনেকুৱা আৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে বস্তু এইবোৰে পাব। আৰু আচলতে আমি ৰাতিপুৱা বহুত সোনকালে আহি গ'লোঁ ন, সেইবাবে মেক্সিমাম দোকান এতিয়ালৈকে খোলাই নাই। মানে দোকানবোৰ লাহে লাহে এতিয়া ইহঁতে ভাত পানী খায়ে খুলিব। চাওক, এই সকলোবোৰ দোকান বন্ধই বন্ধ। ভায়াত হ'ব দে খোল, কিমান কুমাৰ মাতি যাব ৰ'ব সিহঁতক কাবাক খোলা সোনকালে। আৰু চাওক, এক্সিবিশ্যন কাম চেল, মানে ইয়াত আত্মসহায়ক গোটসমূহৰ দ্বাৰা উৎপাদিত সামগ্ৰীসমূহ ইয়াত প্ৰদৰ্শনী হিচাপে দেখুওৱা হয় আৰু বিক্ৰীও কৰা হয়। চাওক, আত্মসহায়ক গোটসমূহৰ মহিলাসকলে হাতে বোৱা গামোচা, চাদৰ ইয়াত পাই যাব সকলো। আৰু চাওক, মিঠাতেলৰ বটল, মানে এই মিঠাতেলসমূহো হয়তো সিহঁতে নিজে উৎপাদন কৰিছে। উৎসৱ হওক, পূজা হওক, ৰাস হওক, এইবোৰত জিলাপি মেইন দিয়ক ৰাইজ। চাওক, খুৰাই জিলাপি বনাই আছে আৰু মই ভিডিঅ' কৰিছোঁ, চাব জিলাপি কেনেকৈ বনাই। কাপোৰত হেৰিটো লৈছে, মানে মেটেৰিয়েলটো লৈছে, আৰু লৈ মানে এই মেটেৰিয়েলটো হয়তো এই ময়দা চয়দাৰ কিবা কিবি, আৰু ইয়াত তেলত এনেকৈ ঘূৰাই থাকিব। এনেকৈ ঘূৰাই জিলাপি বনোৱা হ'ব। আৰু এইখিনি হোৱাৰ পিছত কাষত যে আৰু এটা দেখিছে, তাতে মানে কি ডুবাই দিব সেইখিনি চেনীৰ। এইখিনি হৈছে মিঠাতেল, মানে তেলৰ মিঠাতেল নে কি নাজানো, ৰিফাইন কিজানি। আৰু এই ছাইডৰখিনি হৈছে চেনীৰ। আৰু এইফালে বনাই থকা জিলাপি, খুৰমা এইবোৰ। আৰু চাওক ৰাইজ, হৈছে বৃন্দাবন থিয়েটাৰৰ প্ৰেক্ষাগৃহ। মানে মৰুৱাৰ উৎসৱ বুলি বৃন্দাবন থিয়েটাৰক এইবাৰ আমন্ত্ৰণ জনাই আনিছে। আৰু বৃন্দাবন থিয়েটাৰৰ আজি হৈছে গৌৰৱ উজ্জ্বল দ্বিতীয় নিশা। যোৱাকালি এটা গ'ল, আজি দ্বিতীয় নিশা, আৰু পৰহি শেষ হৈ যাব। এবাৰ বৃন্দাবন থিয়েটাৰৰ প্ৰেক্ষাগৃহটো চাই লওক। আৰু যদি বিচাৰে আপোনালোকে বৃন্দাবন থিয়েটাৰ চাব আহিব পাৰে। আমি নাচাওঁ, কাৰণ আমি মুকালমত চালোঁ বৃন্দাবন থিয়েটাৰ, বেয়া হোৱা নাই, আপোনালোকে চাব পাৰে থিয়েটাৰ। আৰু আছিল মৰুৱাৰ শংকৰ উৎসৱৰ কিছুমান দৃশ্য, মানে যিমানখিনি বাৰু আপোনালোক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আচলতে ৰাতি আহিলে আমাৰ অলপ বেছি ভাল লাগিল হয়, মানে ৰাতি যেতিয়া লাইটিংটো হয় ন আমাৰ। কিন্তু ৰাতি এটা কথা, কিন্তু ভিডিঅ' বনাবলৈ বহুত অসুবিধা, মানে বহুত বেছি ভিৰ হয়। নলবাৰীৰ ৰাসত যেনেকুৱা ভিৰ, এনেকুৱা ভিৰ হয় ইয়াত। মানে ঠাইখিনি কম, মানুহ বহুত বেছি হয়, কাৰণ সেইকাৰণে বহুত বেছি ভিৰ হয়। তথাপিও আৰু দিনৰ পোহৰতে আপোনালোকক যিমানখিনি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আৰু যদি পাৰোঁ ৰাতিও এদিন আহি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম।
গতিকে আজি ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো কেনে পাইছে আপোনালোকে কমেণ্ট বক্সত জনাব আৰু যদি কেনেকৈ আপোনালোকে মোৰ এই ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব আৰু লগতে আমাৰ এই অসমৰ বাহিৰত এটা চেনেল আছে অসমৰ বুলি চাই ল'ব বঢ়িয়াকৈ। অসমৰ চাব তেওঁ মানে বেছিভাগ থিয়েটাৰৰ ৰিভিউ কৰে থিয়েটাৰৰ ৰিভিউ। গতিকে চাব আৰু দুয়োটা চেনেলে চাব। ধন্যবাদ আৰু আপোনালোকক অন্য এটা ভিডিঅ'ত নিশ্চয় লগ পাই আছোঁ।